টেঙা খাই আছো টেঙা এখন দেখিব পাৰিছে ফ্ৰেন্ডছ আজি আমি আইছো ধানৰ মাজত আপোনালোকে চাব পাৰে মামি ওলি বাবা ফ্ৰেন্ডছ আৰু কি কম বেছি সুখীৰ এনেকুৱা So hello dosto, welcome my YouTube channel BK's Blog. তো আজি আমি আপোনালোকৰ মাজত পুনৰ লৈ আহিছো এখন নতুন ভিডিঅ' ভিডিঅ'খন হ'ব কি আপোনালোকে নিশ্চয় থাম্বনেইলত গম পাইছে আমি আজি চাম ধান খেতিৰ বিষয়ে ধান কেনেকৈ কটা হয় তো ধান কেনেকৈ ঘৰলৈ লৈ যোৱা হয় আৰু ধান কেনেদৰে সেইখিনি আমি চাম তো ব্লগ ভিডিঅ'খন আমি আৰম্ভ কৰিম ফ্ৰেন্ডছ আপোনালোকে দেখিব পাৰিছে এইখন কি কোৱা আপোনালোকে কমেণ্ট বক্সত কৈ দিবচোন মোৰ জনামতে এইখন কি কয় বাহু কোৱা মানে এনেকৈ ধান টেকেক লয় চ' আজি মই ধান উবাম মানে সেইখন আমাৰ খেতি মানে আমি খেতি কৰোঁ তো সেইখন আমাৰ খেতি তো মই আজি ধান উবাম আপোনালোকে চাব পাৰিব কেনেকৈ উবায় ব্লগ আগলৈ আমি যাম সো এয়া আপোনালোকে দেখিব পাৰিছে এইবোৰৰ ধান তো ধান আমাৰ ভালে হৈছে বেয়া হোৱা নাই এইটো চাই ধান ফল বঢ়িয়া হৈছে ধুনীয়া হৈছে তো সেইটো ইয়াত মা আৰু পাপাই ধান কাটি আছে আপোনালোকে দেখিব পাৰিছে ইয়াত আমাৰ বৌ হয় মোৰ তো তাতে ধান কাটি আছে ইপিনেও আছে এইটোও বৌৱে হ'ব সেইপিনে আমাৰ খুৰী আছে তো তেখেতকেইটাত ধান কাটি আছে তো তাতে মই যাম আপোনালোকক দেখাম কেনেদৰে কাটে ব্লগ আমি ভিডিঅ'খন চাওঁ এয়া হ'ল বৌ তো বৌ হাই কৰি দিয়ে মোৰ ইউটিউব চেনেলত তো ফ্ৰেণ্ডছ চাব পাৰিছে বৌয়ে ধান কাটি আছে এইটো বৌ এইটো কি ধান অঁ এইটো হ'ল বাহাদুৰ ধান আপোনালোকে চাব পাৰিছে এইখন বাহাদুৰ ধান তো আগলৈ চাওঁ আৰু কেনেকৈ কাটে এইখনক কি কয় এইখনক অঁ এইখনক বোলে মুঠা বুলি কয় অঁ মুঠিয়া যি হওক আৰু কয় আৰু এইটোৱেই আৰু আপোনালোকে যদি গম পোৱা তেনেহ'লে ভাল লাইক হয় আৰু জীৱনত ফাৰ্ষ্ট টাইম মই ধান কাটি চালোঁ কেনে লাগে চ' ভালে লাগে ইমান বেয়া নহয় চাবলৈ পাৰিছে আপোনালোকে কেনেধৰণে মই কাটি আছোঁ তো বহুতৰ লগত মই কাটি আছোঁ ভালে লাগি আছে মোকো আপোনালোকে চাই থাকক আগলৈ আপোনালোকক ভাল লাগিব সো ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকে দেখিব পাৰি আছে মই আমাৰ খেতত আহি পালোঁ সেয়া আপুনি দেখিব পাৰি আছে যে দাদাই ধান লৈ আছে সেইখন আৰু ইপিনে পাপা আৰু মা ধান কাটি আছে আপোনালোকে দেখিব পাৰি আছে তো ইপিনে মই আকৌ সেইখন আপোনালোকে দেখিছে নহয় সেইখন বজা তো এইবোৰ হ'ল ধানৰ বজা তো এইখনক
মোক লৈ যাব লাগিব ঘৰলৈ এনেকে মোকো ল'ব লাগিব সো এয়া মোৰ প্ৰথম ইউটিউব চেনেল তো কিবা যদি ভাষাত আপোনালোকে ভুল ভ্ৰান্তি পায় তো মোক ক্ষমা কৰি দিব কাৰণ নতুন নতুন শিক্ষাটো অকণমান ভুল হ'বই সেইটো তো গতিকে আপোনালোকৰ তাতে মই অনুৰোধ কৰিছোঁ যেন কিবা যদি ভুল হয় তেনেহ'লে মোক ক্ষমা কৰি দিব এইখিনিয়ে আৰু আপোনালোকে আগলৈ ভিডিঅ'খন চাই থাকক সো আপোনালোকে দেখিব পাৰি আছে ময়ো দাদাৰ ধৰে ধান লৈ গৈ আছোঁ ঘৰত চাওক আৰু সো ধান লোৱা ইমান সহজ কাম নহয় বহুত কষ্ট হয় আগলৈ আপোনালোকে চাব পাৰিব এবাৰ লৈ মোৰ কি অৱস্থা হৈছিলে এইখিনি সময়ততো মই ভালে গৈ আছোঁ চাবলৈ পাৰি আছে বহুত ধুনীয়াকৈ হাঁহি হাঁহি কিন্তু আগত যে ফাটি গ'লে নহয় মোৰ যোনে ধান উগাইছে সিজনে ক'ব পাৰিব কেনে লাগে ধান উগাই আপুনি যদি ধান উগাইছে নিশ্চয় মোক কমেণ্ট বক্সত জনাব যে কেনে লাগে আৰু যাব লাগিব কেলা সো হাই ফ্ৰেণ্ডছ তো আমাক বহুত ভোক লাগিছিলে এবাৰ আনিকে তাৰপিছত দেখিলে পাইছে মোৰ হাতত কি আছে এইটো আপোনালোকে চাব পাৰিছে খাই আছো চাব নেকি আজি আমি আহিছোঁ ধানৰ মাজত আপোনালোকে চাব পাৰে মামি कौन है ये लोग कहां से आते हैं পৰি গৈছোঁ আৰু মই তো হয় আৰু মানে বহুত ইয়াৰ সুন্দৰ তো জায়গাটো মানে দেখিবলৈ বৰ ধুনীয়া তো আপোনালোকে চাব পাৰিব আপুনি যদি দেখে পাগল হৈ যাব আপুনি চাওক আগলৈ আৰু তো আপুনি দেখিব পাৰিছে নে তো ইয়াৰ পৰা আপুনি চাওক নাজাৰা কেনেকা ই চাব পাৰিছে এইগিলা কলা কলা ধান ইপিনে এইটো কি ধান গম নাপাওঁ আৰু তো আপোনালোকে চাব পাৰিছে কেনেকুৱা ধৰণৰ তো আপোনাক মই দেখুৱাবলৈ আহিছোঁ চাওক ইয়াৰ পৰা কিমান দূৰ দূৰলৈকে খালি খেতি মানে ধানৰ খেতি আপুনি চাব পাৰিছে সেইবোৰ হৈছে গাঁও সেইখিনিদি ঘৰ আছে তো আপুনি চাব পাৰিছে ইয়াৰ পৰাও চাওক আপুনি কিমান দূৰ সেই দেখিব পাৰিছে নহয় পাহাৰখন তালৈকে খালি ধান খেতি মানে সো ফ্ৰেণ্ডছ ভিডিঅ'খন মই ইমানতে শেষ কৰিলোঁ কাৰণ দীঘল হৈ গৈছে তো আপোনাক কেনেকুৱা লাগিছে ভিডিঅ'খন চাই নিশ্চয় কমেণ্ট বক্সত জনাব আৰু লগতে ভাল লাগিলে লাইক কৰি দিব তো ইমানে আপোনালোকক ক'ব বিচাৰোঁ ধানৰ বিষয়ে তো ইমানে আৰু জয় আই অসম